ছাত্ৰ-ছাত্ৰীসকল আজি মই যেটো ভিডিও বনাইছো নেৰেশন পাৰ্ট 10 এটা সৰু কথা এটাৰ কাৰণেহে এটো কৰিছো যে বহুতৰ এটা সমস্যা থাকে যে সেল আৰু উইল লৈ পেলাই আমি যেতিয়া নেৰেশন চেঞ্জ কৰো আমি জানো এটা বস্তু যে সেলৰ past tense আমি সদায় should বুলি লিখো আৰু উইলৰ past tense আমি সদায় would বুলি লিখো কিন্তু নেৰেশনৰ ক্ষেত্ৰত কি হয় যেতিয়া আমি উইলৰ past tense লিখিব লগিয়া হয় তৃতীয় আমি would লিখিব লাগিব আৰু সেলৰ past tense লিখিব লওঁতেও আমি would বুলি লিখিব লাগিব মানে নেৰেশনৰ ক্ষেত্ৰত কি হৈ যায় সেল আৰু উইল এই দুটাৰ যেতিয়া আমি past tense লিখিম তেতিয়া কিন্তু আমি would লিখিব লাগিব should লিখিলে নহব এনে আমি সেলৰ past tense should লিখিব পাৰো নেৰেশনৰ ক্ষেত্ৰত কিন্তু would হ'ব ইয়াৰ আগৰ যেটো ভিডিও আছিল মই লেট থকা বাক্যৰ কৰিছিল 9 নম্বৰ ভিডিওটো তাত হেতুৱে দিয়া আছে যে আমি তাত should লগাইছিল আচ্ছা এতিয়া এই বাক্য কিটা সোৱা এটা দিছে he said to me I shall do it আমি জানো আগৰ নিয়ম গিত কোৱা আছে saidৰ পিছফালে অবজেক্ট আছে গতিকে এটো he told me হৈ গল assertive sentence গতিকে ইয়াত that বহিলে I me my সদায় প্ৰথমটোক বুজায় গতিকে I ঠাইত হৈ গল he ইতিয়া আহি গল ইয়াত আছে কি shall ৰিপৰ্টিং ভাৰ্বটো আছে past tenseত মানে উদ্ধকমাৰ বাহিৰত আছে past tense ইয়াত আছে মানে shall গতিকে shallৰ past tense বহাব লাগিব এটো যেহেতু past tenseত আছে আমি ইয়াত shallৰ past tense বহাব লাগিব কিন্তু shallৰ past tense যদি আমি ইয়াত should বহাই দিও তেতিয়া কিন্তু ভুল হ'ব গতিকে এই বস্তুৰ মন ৰাখিব লাগিব যে নেৰেশনৰ ক্ষেত্ৰত কিন্তু উইল আৰু shall থাকিলে past tense লিখাৰ ক্ষেত্ৰত আমি would বহাব লাগিব মানে shallৰ ঠাইত কি হৈ গল এতিয়া would do it it আছে it to ইটো লিখিব পাৰি ইটোৰ ঠাইত that লিখিব পাৰি গতিকে এটো হৈ গল বাক্যটো he told me that he would do it বা that ইয়াত shall to কিন্তু আমি কি লিখিব লাগিব would লিখিব লাগিব দ্বিতীয় বাক্যটো she said to me he will do it ইয়াত she আছে saidৰ পিছফালে অবজেক্ট আছে told হৈ গল me আছে me বহিল assertive sentence গতিকে ইয়াত that বহিলে আৰু ইয়াত he আছে he to he হ'ব তাৰ মানে উদ্ধকমাৰ ভিতৰত যদি আমি ফাৰ্স্ট পাৰসন আৰু সেকেন্ড পাৰসন পাও তাৰ মানে আমি I me my we us you your ইনকা বিলাক যদি পাও ফাৰ্স্ট পাৰসন আৰু সেকেন্ড পাৰসন যদি পাও তেতিয়া সেইখিনিহে খলনি হয় থাৰ্ড পাৰসন থাকিলে হেতু খলনি নহয় তাৰ মানে ইয়াত he দিয়া আছে he to he হ'ব যদি ইয়াত she দিয়া থাকে তেতিয়া she হ'ব যদি they দিয়া থাকে তেতিয়া they হ'ব অকল ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন I me my we us you your ফাৰ্স্ট পাৰসন আৰু সেকেন্ড পাৰসন থাকিলেহে আমি তা খলনি কৰিব লাগে গতিকে ইয়াত হৈ গল he ইয়াত will দিয়া আছে ইয়াত আছে past tense গতিকে ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে গতিকে ইয়াত past tense থাকি পেলাই ইয়াত shall বা will থাকিলে হেতু আকৌ would কৰি দিব লাগে গতিকে এটো হৈ গল would do it বা that তাৰ মানে ইয়াত এইটো কথাই মন কৰিব লাগিব যে আমি shallৰ past tense লিখোতো ইয়াত would লিখিম আৰু willৰ past tense লিখোতো আমি would লিখিব লাগিব কিন্তু বহুতে কি কৰি দিয়ে shallৰ ঠাইত should লিখি দিয়ে তেতিয়া কিন্তু ভুল হৈ যাব কাৰণ আমি should টো লিখিম মানে নেৰেশনৰ ক্ষেত্ৰত কি হৈ যায় should বুলি যেটো শব্দ আছে এটোৱে শব্দটোৱে অসমীয়াত কেতিয়াবা কি হয় উচিত বুলি কয় উচিত যে আমি তালৈ যোৱা উচিত we should go there গতিকে 9 নম্বৰ যেটো ভিডিও বনাইছিলো তাত সেই কথাটো দিছিলো যে আমি তাত কিন্তু should বহাইছিলো যিবিলাক প্ৰস্তাৱ দিয়া বাক্য থাকে হেবিলাকত আমি should বহাইছিলো গতিকে নেৰেশনৰ ক্ষেত্ৰত should-টোৱে উচিতটো বুজাব মই এটো কৰা উচিত I should do it ইনুকা ধৰণৰ হ'ব গতিকে আমি ইয়াত shall পালে past tense বহাবলে would বহাব willৰ থাকিলেও would বহাব লাগিব তাৰ নেৰেশনৰ ক্ষেত্ৰত will আৰু shall দুইটাৰে past tense আমি সদায় would বহাব লাগিব আৰু এটা মন কৰিবলে কথা থাকিব যে আগৰ ভিডিও কিটাৰ মই কোৱা নাছিলো যে কেতেবা he আৰু she থাকিলে same to same থাকে মানে he থাকিলে he হ'ব she থাকিলে she হ'ব কিয় যে উদ্ধকমাৰ ভিতৰত ফাৰ্স্ট পাৰসন আৰু সেকেন্ড পাৰসন থাকিলেহে খলনি হয় I me my we us এগিটা হল ফাৰ্স্ট পাৰসন you আৰু your হল সেকেন্ড পারসন তাৰ মানে ফার্স্ট পারসন আৰু সেকেন্ড পারসন থাকিলে খলনি হ'ব আৰু যদি থার্ড পারসন থাকে তেতিয়া এটো খলনি কৰিব
নালাগে।